বাগানপাৰা আঞ্চলিক কমিটি এফচু আৰু আমাৰ স্থানীয় কিছুমান সচেতন লোকসকলক লৈ পেলাই আজি ৰঙালী বৈশাগু উদযাপন কৰাৰ লগতে বাগানপাৰাত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা কাৰ্যসূচী লৈছে। মই উপস্থিত হৈ বা থাকি পেলাই খুব ভাল লাগিছে। নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিক কমিটিৰ পৰা কেন্দ্ৰীয় কমিটিলৈকে 2006 চনৰ পৰা মেট্ৰিকত যিসকলে ভালকৈ ৰিজাল্ট কৰিছে এই ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিবলৈ সম্বৰ্ধনা জনোৱা কাৰ্যসূচীটো লৈ আহিছে আৰু বিভিন্ন আঞ্চলিকবিলাকত লৈ আৰু এই প্ৰগ্ৰামৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে উৎসাহিত হয় আৰু যিসকলে পৰৱৰ্তী সময়ত মেট্ৰিক দিব বা হায়াৰ ছেকেণ্ডাৰী দিব সেই সকলো বহুতখিনি উৎসাহিত হয়। আমাৰ আজিৰ সময়ত আমি দেখিছোঁ যে ৰিজাল্টবিলাক লাহেকৈ ভাল হৈ আহিছে আৰু বড়ো মিডিয়ামৰ ৰিজাল্ট বহুত ভাল হৈছে। আগত যিটো আছিলে যে মেট্ৰিকত বহুত কমহে ফাৰ্ষ্ট ডিভিজন পায়, এইবাৰ 2800তকৈ বেছি পাইছে আৰু ক্ৰমে লাহেকৈ এইটো বাঢ়ি গৈ আছে। গতিকে আজিৰ সময়ত যিহেতু এটা কম্পিটিশ্যনৰ এটা পৰিৱেশ হয়, গ্ল'বেল এটা কম্পিটিশ্যন হয়, গোটেই বিশ্বতে এটা কম্পিটিশ্যন হয়, তাত আমাৰ ছাত্ৰ ছাত্ৰীক আৰু ভাল পৰিৱেশ আমি দিব লাগিব। বহুতখিনি পৰিৱেশবিলাক সলনি হৈছে কিন্তু যথেষ্ট কাম এতিয়াও কৰিব লগা আছে। চাৰিটা যিটো স্তম্ভ শিক্ষাৰ ছাত্ৰ ছাত্ৰী, শিক্ষকসকল, শিক্ষাগুৰুসকল, অভিভাৱক আৰু গভৰ্ণমেণ্ট, এই চাৰিটা পিলাৰটো ষ্ট্ৰং হ'ব লাগিব আৰু ক'ৰবাত নহয় ক'ৰবাত এতিয়াও কোঅৰ্ডিনেশ্যনৰ অভাৱ আমি দেখিবলৈ পাওঁ আৰু শিক্ষাক বাদ দি সমাজ আগুৱাই যাব নোৱাৰে। যিহেতু শিক্ষাই এটা জাতি বা এটা সমাজ বা এটা দেশৰ মেৰুদণ্ড, সেইটোক বাদ দি পেলাই কেতিয়াও আগুৱাই যাব নোৱাৰে। সেইকাৰণে যিখিনি কাম কৰিব লগা আছে পৰৱৰ্তী সময়ত এইটো কৰিব লাগিব আৰু মই এজন বিভিন্ন কাম কৰি আহিছোঁ হিচাপে বা দায়িত্ব আছে হিচাপে আমাৰ পৰা সদায় চেষ্টা থাকিব যে এই শিক্ষাটো কেনেকৈ ইম্প্ৰুভ কৰিব পৰা যায়, তাত যিখিনি আমি অৰিহণা দিব পাৰোঁ সেইখিনি দিবলৈ আমি চেষ্টা কৰি যাম। সলনি কৰিব লগা হৈছে যে শিক্ষক নোহোৱাকৈ স্কুল থাকিব নোৱাৰে। আমাৰ তাত বহুতখিনি শিক্ষক যোৱা 5টা বছৰ যেতিয়া আছিলোঁ প্ৰায় 8000 শিক্ষক আমি নিযুক্তি দিলোঁ আৰু ছিংগল টিচাৰৰ সংখ্যাটো কমি আহিল। এন মমেণ্টত শেষৰ ফালে আমাৰ 1200 টিচাৰ নিযুক্তি দিব লগা আছিলে, সেইখিনি দিলে অলমষ্ট গোটেই কমপ্লিট হৈ গ'লহেঁতেন, কিন্তু যোৱা 5 মাহত কিয় দিব পৰা নাই নতুন চৰকাৰে মই নাজানো। কিন্তু এতিয়া কথা হৈছে কি যে ষ্টুডেণ্ট আৰু টিচাৰ ৰেচিঅ' সেইটো ষ্টেট গভৰ্ণমেণ্টৰ পৰা কৈ থাকে যে সেইটো মিলি আছে, ক'ৰবাত বেছি আছে, কিন্তু ৰেচনেলাইজেশ্যনটো কৰিব পৰা নাই। তো সেই ৰেচনেলাইজেশ্যনটো কৰিব লাগে আৰু শিক্ষকৰ ক্ষেত্ৰত যেনেকৈ ডিফেন্সত যিদিনা ৰিটায়াৰ্ড হ'ব সিদিনাই তাৰ গোটেই ডকুমেণ্টবিলাক ৰেডি হয়, শিক্ষকৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ যে আমি কিছুমান আজিকালি টেটতো বহুত পাছ কৰি থাকিয়ে, তো সেইসকলক মানে ৰেডি কৰি ৰাখিব লাগে যাতে এজন টিচাৰে যিদিনা ৰিটায়াৰ্ড হয়, ছাপ'জ মাহৰ 30 তাৰিখত হ'ল বা 20 তাৰিখত হ'ল, সেইদিনাই যাতে নতুন টিচাৰ যাই জইন কৰিব পাৰে। এই নীতিটো অলপ সলনি কৰিব লাগে, নহ'লে বহুতখিনি ক্ষতি হয়। এতিয়ালৈকে বহুত বিভিন্ন মহলত আমি দেখোঁ যে শিক্ষাটো ইমান গুৰুত্ব দিয়া নাই, যাৰ কাৰণে শিক্ষকসকলক চব কামতে লগায়। মই বিচাৰোঁ ব্যক্তিগতভাৱে যে শিক্ষকসকলক বেলেগ কামত লগাব নালাগে, অকল শিক্ষাটোৱে গুৰুত্ব দিব লাগে, কাৰণ এই বিষয়টো কম্প্ৰমাইজ কৰিব পৰা বিষয় নহয়। ধৰি লওক ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট 6 মাহ বেছি কাম নাথাকে, এই সময়ত ক'ৰবাত লগাবও পাৰে, ক'ৰবাত ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মানুহ ক'ৰবাত লগাব পাৰে, কিন্তু শিক্ষাটোতো এনেকুৱা নহয়। চ' এই কাৰণে আজি গৰম বন্ধৰ টাইমত বোলে কিবা এটা কৰিলে এইটো বেলেগ কথা, আৰু সেই সময়তো টিচাৰবিলাকে এমাহটোতো অলপ ৰেষ্টটো বিচাৰে, তো দিব লাগে মানুহ হিচাপে। চ' এই কাৰণে এই গোটেই নীতিটো সলনি কৰিব লাগিব, সেইটো মই ভাবোঁ।